ধৰি লওক বন্ধুসকল আপোনাৰ মোবাইলটো আজি চুৰি হৈছে আৰু চুৰি হোৱাৰ পিছত আপোনাৰ মোবাইলটো চুৰজনে চুৰ কৰি নি তেওঁৰ জেগাত আৰামত শুই আছে। তো এতিয়া কথা হ'ল আপোনাৰ মোবাইলটো কেনেকৈ ঘূৰাই আনিব আৰু ঘূৰাই আনিবৰ বাবে পুলিচে কেনেদৰে কি কাম কৰিব সেই কথাখিনি আপুনি জানিবৰ বাবে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মই নজৰুল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল প্ৰথমে আপোনাৰ মোবাইলটো চুৰ হোৱাৰ পিছত আপুনি থানালৈ যাই পেলাই আপুনি এখন FIR দিয়ক। দিয়াৰ পিছত তাত লগত আপুনি এটা প্ৰমাণো দিয়ক যে মোবাইলটো আপোনাৰে। প্ৰমাণ হিচাপে আপুনি মোবাইলৰ লগত অহা কেছ মেম'খন দি দিয়ক আৰু লগতে আপোনাৰ মোবাইলৰ যি IMEI নাম্বাৰটো সেই নাম্বাৰটো তাত দি দিয়ক, কাৰণ IMEI নাম্বাৰটোৰ যোগেদিয়ে পুলিচে আপোনালোকৰ মোবাইলটো বিচাৰি উলিয়াব। কাৰণ এই IMEI নাম্বাৰটো দি দিয়াৰ পিছত পুলিচে এই IMEI নাম্বাৰটো সকলো নেটৱৰ্ক প্ৰভাইডাৰক দি দিব, যেনে এয়াৰটেল, জিঅ', ভোডাফোন আদি সকলো নেটৱৰ্ক প্ৰভাইডাৰক দি দিব আৰু তেওঁলোকক ক'ব যে এই IMEI নাম্বাৰটোৰ ওপৰত নজৰ ৰখা। আৰু ঠিক তেনেদৰে এই সকলো নেটৱৰ্ক প্ৰভাইডাৰবোৰেও এই IMEI নাম্বাৰটো হটলিষ্টত ৰাখি দিব আৰু তেওঁলোকে চাই থাকিব যে এই IMEI নাম্বাৰটোত কেতিয়া ছিগনেল কানেক্ট হয়। আৰু যেতিয়াই ধৰক ছিগনেল কানেক্ট হ'ব, ধৰক চুৰজনে আপোনাৰ চিমখন পেলাই দি তেওঁ নিজে এখন চিম ভৰাই লৈছে, যেনে ধৰক এয়াৰটেলৰ চিম এখন ভৰাই লৈছে, তো চিমখন ভৰোৱাৰ লগে লগে এয়াৰটেলৰ যি অফিচ আছে বা যি টেলিকম ছাৰ্ভে অফিচ আছে তেওঁলোকে গম পাই যাব যে আমাৰ নেটৱৰ্কটো ইয়াৰ পৰা কানেক্ট হৈছে। কানেক্ট হোৱাৰ লগে লগে তেওঁলোকে পুলিচক ইনফৰ্ম কৰি দিব যে ইয়াতে চিমখন কানেক্ট, এই IMEI নাম্বাৰটোত আমাৰ টেলিকম ছাৰ্ভিচৰ পৰা নেটৱৰ্ক কানেক্ট হৈছে। তো আৰু তেওঁলোকে পুলিচক জনাব যে কোনটো টাৱাৰৰ ওচৰৰ পৰা কানেক্ট হৈছে। তো এনেদৰে জনাই দিয়াৰ পিছত পুলিচে তেওঁলোকক নেটৱৰ্ক ছাৰ্ভিচ প্ৰভাইডাৰবোৰক ক'ব যে ইয়াৰে ওচৰে পাঁজৰে আৰু কিমানটা টাৱাৰ আছে, তাৰে পৰা তেওঁলোকৰ একজেক্ট লোকেশ্যনটো যদিও ওলাব নোৱাৰে তেওঁৰ এটা মিনিমাম লোকেশ্যন ওলাই পেলাই ট্ৰেছ কৰা হ'ব। ট্ৰেছ কৰাৰ পিছত তেওঁলোকে পুলিচটোক যায় চুৰজনক যায় ধৰি পেলাই আনি আপোনাৰ মোবাইলটো উভতাই আনিব। তো এনেদৰে আপোনাৰ মোবাইলটো আপোনাৰ পুনৰ এবাৰ ঘূৰাই পাব পৰা এটা আশা কৰিছোঁ। বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিয়ক। তো বন্ধুসকল আজিলৈকে ইমানেই।